গাঁৱৰে সৰু সৰু পদূলি দুপাশত আমোল মোল শেৱালি তাৰে তাৰে হেল্ল' কি মই 1 কোটি টকা জিকিলো লগাই মই ফাৰ্ষ্ট প্ৰাইজটো পাইছো সঁচাই নেকি তই এনে ভুকি আছা মাৰ ভাত খা তই মাৰ ভাত ভগৱানৰ ভাত খা খাইছা দে বিশ্বাস কৰিছো দে যা কি পইচাটো কালি দিবি দে হ'ব দে মই যাই কালি লৈ আহিম পইচাটো মাই গড কিনো ছাৰপ্ৰাইজ পালো বিচনাতে চালা মই মস্ত বেকাৰ চলিটো কুটি কুটি হৈ গলো বে তাক কৈ বিচনাতে ঘুমে বিশ্বাসে নহয় মোৰ যি নহয় মাকে কওঁ যায় মাই ভাতকেইটা সোনকালে দিব মই সোনকালে খাই ইঞ্জিনিয়াৰ কেইটা মাতো যায় আৰু গাড়ী ডিলাৰতো যাব লাগে তই ইঞ্জিনিয়াৰ মাতি কি কৰা হয় আৰু গাড়ী ডিলাৰত কিয় যা মাই মই এই ঘৰ ভাঙি ইয়াত বিল্ডিং বনামেই 1 2 3 ফ্ল'ৰ হ'লে হ'ব নে তলত গাড়ী পাৰ্কিং কৰিম মাজত তই আৰু ফাটাত থাকিবি আৰু ওপৰত মই থাকিম আৰু এতিয়া গাড়ী ডিলাৰত ভাল 7 চিটাৰ গাড়ী এখন বুকিং কৰিব যাওঁ 7 চিটাৰ হ'লে হ'ব নে পাপা তই কি বকি আছে নে পাগলা হলি তই দিনতে কিবা বেয়া বস্তু খাই আহিলি তই মা মই পাগলা চাগলা একো হোৱা নাই কেইদিনমান আগত মই যে এটা লটাৰী টিকেট কাটিছিলো তাই মই ফাৰ্ষ্ট প্ৰাইজটো পাইছো 1 কোটি টকা সঁচাই নেকি পাপা মা কি মই এনে ভুকি থাকিম নেকি সঁচাই দে মই দিনা কেইটা মাতো যায় আৰু গাড়ীখন বুকিং কৰি থৈ আহোঁ মাই গড আমিতো কোটিপতি হৈ গলো আপিটো কিন্তু মস্ত ঠগা আছে দে ভাই ভাই সেইটো দেখোন পুৰা পিকেট হৈ ঠিকি আহি আছে ক'ত বাজাই দাউলা তাকেতো ক'ত বাজাই দাউলা ক'ত যায় ইমান পিকেট হৈ গাড়ীত ডিলাৰৰ পৰা সৰ তই তাতে কি কৰি আছা আড্ডা মাৰি আছো আৰু কি কৰিম ৰচোন আৰু তই গাড়ীত ডিলাৰত কিয় যাৱ গাড়ীত ডিলাৰত কিয় যায় মাক চকলাই গাড়ী কিনিব যায় গাড়ী কিনবা তই কি গাড়ী কিনে আৰু ৰচোন তোৰ নিচিনা এটা মস্ত বেকাৰে গাড়ী কিনিবা পইচা ক'ত পালি নে দিনতে কিবা খাই আছা এনেকে যে উল্টা উল্টা কথা কৈ আছা সেইবিলাক পাতি তই কিবা গাড়ী চাই লাগব নেকি কৌ লাগে যদি কৌ এখন 2 টকা কিনি দিওঁ হ'ব যা শুনছা হ'ব যা আমাৰ অন্য 5 টকা 10 টকা লৈ শিখৰ খাই আকৌ বোলে আজি আমাক গাড়ী কিনি দে তাৰ কথা শুন বেটা তেতিয়া কথাটো বেলেগ আছিল এতিয়া মই কোটিপতি না কোটিপতি কিন্তু কেইদিনমান আগত যি মই লটাৰী টিকেটটো কাটিছিলো তাৰ মই ফাৰ্ষ্ট প্ৰাইজটো পাইছো 1 কোটি টকা কি কয় ভাই তোৰে কপাল আৰু এইখন ভাই দুদিন আগত আমাৰ লগতে মস্ত বেকাৰ হৈ পৰি আছিলি আজি তই কোটিপতি হৈ গলি দে এতিয়া আৰু ইমান চেণ্টি ভাল পানাংগে কালি পইচা ওলাব যাই আছো তহঁতো ওলবি লগত চলি বুলি তহঁতকো কিবা এটা দিম দে সৰুকে হ'ব দে ওলাম দে এতিয়া মই যাওঁ The next day. ভাই তলৈ ঠিকে দেখোন এতিয়া আহিম বুলি কৈছিলে কিন্তু সি দেখোন এতিয়া আহিয়ে পোৱা নাই তাকে তই ভাই তাৰ ফোনটো লগা নাই দেখোন কিবা হ'ল তাৰ মই তাৰ ঘৰৰ পৰা সজাই যাওঁ তেতিয়া কি হৈছে গম পাম জবছে ভাই তলৈ ইহু কান্দি আছে চোন কি হৈছে সৰু ভাই ঠিকি কিয় কান্দি আছে ভাই মোৰ চব শেষে কি হ'লে তোৰ চব শেষ হ'বা শুন তেতিয়াহ'লে মোৰ মৰমৰ কলিজা মোৰ মৰমৰ কলিজা যাওঁ বুলি মোক নকবা দেহা মোৰ হিৰে হিৰে যায় কোনেনো ফোন কৰিলে মায়ে চকলাই হেল্ল' মই ঠিকে কৈছোঁ দাদা যোৱাকালি যে আপুনি লটাৰীত ফাৰ্ষ্ট প্ৰাইজটো পোৱা বুলি কৈছিলোঁ সেইটো আপুনি নহয় আপোনাৰ নামৰে বেলেগে এজন আমাৰ মিছ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে আপুনি বুলি ভুলতে কোৱা গ'ল সেইকাৰণে চৰি দেই ধন্যবাদ দাদা আপোনাৰ দিনটো শুভ হওক হেল্ল' বেটা দেখা হৈছে তোৰ লগত দে হ'ব দে তোক ক'ব নালাগে দে আৰু কান্দা বন্ধ কৰ আৰু যৌ আমাৰ লগত গাৰ্লছ কলেজৰ সন্মুখত যায় আপি চাম যৌ ভাল লাগব মনটো